আপোনালোক সকলোকে আকৌ এবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আহিলোঁ পাহাৰৰ তললৈকে। কাৰণটো কি বুলি ক'লে মই কৈ গৈছোঁ। তাৰ আগতে ক'বলৈ বিচাৰিছোঁ আপোনালোক যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। মই আহিলোঁ আচলতে পাহাৰৰ তললৈ অহাৰ মেইন কাৰণটো হৈছে ওপৰত এটা মন্দিৰ ওলাইছে আৰু মন্দিৰৰ পৰা মানে ঝৰ্ণা বুলি কয়, ঝৰ্ণাৰ তলতে মন্দিৰটো ওলাইছে আৰু মন্দিৰৰ পৰা শিৱ মন্দিৰৰ পৰা নিজে নিজে মানে গাখীৰ বৈ আহে। চ' এইটোকে চাবলৈ আহিলোঁ বহুত ওপৰত। চ' চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। চ' বেছি দেৰি নকৰোঁ, গৈ থাকোঁ ন। আচলতে মই বিশ্বাস কৰা নাছিলোঁ। আজি 4 বছৰমান হ'ল আৰু 4 বছৰ আগৰে কথা। তেতিয়াৰ পৰাই এই মন্দিৰটো মানে সৃষ্টি হোৱা হয়। চ' মই মানে তালৈকে গৈ পোৱা নাই আৰু আজি ফাইনেলি গৈ চাম বুলি ভাবিলোঁ আৰু মানে তাত গৈ মেলি ক'ব পাৰিম সঁচানে মিছা। আৰু যদিহে সঁচা হয় এনে আপোনালোকে মোৰ ভিডিঅ'টো চাই গম পাই যাব। আৰু যিসকলৰ মানে শিৱ বাবা বিশ্বাস কৰে, বিশ্বাসৰ ওপৰত যিসকলে মানে পূজা কৰে, চ' সেইসকলে ইয়াত আহি কিনি আপোনালোকে সেৱা এটা জনাব পাৰিব। চ' সেইকাৰণে ভিডিঅ'টো বনোৱাৰ মেইন কাৰণ হৈছে চ' শ্বেয়াৰ এটা কৰি দিব যাতে মানুহবোৰ গম পাওক। এতিয়ালৈকে গম পোৱা নাই মানুহবোৰ। 4 বছৰ হ'ল বুলি কৈছে, কোনো ভাইৰেল কৰি দিয়া নাছিলে। চ' আজি মই প্ৰথম এইটো ব্লগিং কৰিছোঁ। চ' শ্বেয়াৰ এটা কৰি দিব সকলোৱে মিলি। ইয়াত এদিনা ঘড়ী ল'বলৈ আহোঁতে ইয়াতে মানে গামবুট ৰাখিছিলোঁ। তো গামবুট নিপিন্ধিলে অলপ অসুবিধা হয়, কাইট চাইট থাকে। চ' ওলাই লওঁ গামবুট ইয়াতে ৰাখিছোঁ। সেইটো বস্তু নহ'লে উঠিবলৈ বৰ অসুবিধা হয় পাহাৰত, মানে হিলে কাইট ইত্যাদি ভৰিত লাগি যাব পাৰে। চ' এইটো নহ'লে আৰু নহয় দেই। পানী খাই লওঁ, পানী খাই মেলি পাহাৰলৈ উঠিম। চ' পানীটো খাই দিলেহে অলপ মানে ওপৰত অলপ কষ্ট হয়, উপায় থাকে পানী নাপালে। চ' খাই দিওঁ পানীটো অলপ। এয়া আৰু এইটোৱে আৰু তাৰপৰা বৈ অহা যিটো আমাৰ ঝৰ্ণা বুলি কয়, ঝৰ্ণা নিজে নিজে গাখীৰটো ওলাই আহে আৰু তাৰপৰা বৈ আহি এইখন নদীয়ে আৰু এইখন মানে ঝৰ্ণাৰ পৰা অহা এইখন নদীয়ে আৰু। চ' চাই থাকিব। কৃষ্ণ চ' যাম আগলৈকে ন। ফাইনেলি গাইজ আমি আহি পালোঁ শিৱ মন্দিৰলৈ। চ' গাখীৰ বৈ আছে, আমি বিশ্বাস কৰা নাছিলোঁ। সেয়া আমি দেখা পালোঁ সঁচাকৈ গাখীৰ বৈ আছে, নদী হৈ গৈ আছে ঝৰ্ণাৰ সৈতে মিলি। চ' চাব পাৰিছে আপোনালোকে এয়া গাখীৰ ঝৰ্ণা লগতে মিলি যিটো আমাৰ শিৱ মন্দিৰ তাৰ লগতে জিৰকৈ বৈ আছে আৰু দেখিব পাৰিছে আপোনালোকে। চ' আৰু দেখাবলৈ চেষ্টা কৰিম গুফা, আৰু চাই থাকিব স্কিপ নকৰাকৈ ভিডিঅ'টো। এয়া হৈছে গুফা আৰু লগত আছে দাদা দুজন, আমাৰ দাদা। চ' সেয়া পানীও ধুনীয়া, ইয়াত আপোনালোকে গা ধুব পাৰিব। আৰু অলপ আগলৈকে যদি যাওঁ তাতকৈ আৰু ধুনীয়া দেখিবলৈ পাব আমাৰ। চ' চাই থাকিব। মেঘালয়, মিজোৰাম, ত্ৰিপুৰা যাবই নালাগে, ইয়াতে গুফা আছে। পৰিষ্কাৰ পানী ধুনীয়াকৈ ৱাটাৰফল এনেকৈ তললৈকে যায়। গুফা ৱাটাৰফল ভিতৰলৈ যায়। ইয়াতে অলপ মানে দাদাৰ ফটো একপিমান উঠাবলৈ মানে মনটো গৈছে চাগে। চ' এতিয়া আমি ওলাই আহিলোঁ। মানে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ কাৰণ বৰষুণ আহিব যেন লাগিছে ওপৰলৈ, ডাৱৰীয়া বতৰ। বৰষুণ আহিব যেন পাইছোঁ, সেইকাৰণে আমি সোনকালে নামি আহিলোঁ। চ' আকৌ এবাৰ শেষত ক'বলৈ বিচাৰিছোঁ যে যিসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন দবাই দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা টুৰিষ্ট প্লেচৰ কাৰণে আহিব পাৰে মানুহবিলাক আৰু সেৱা চেৱা ল'বলৈ আহিব পাৰে। নিজে উৎপন্ন হোৱা এটা মন্দিৰ দেখাব, মই জনাই দেখা পাম। চ' যিসকলে চাব বিচাৰে চাবলৈ আহিব পাৰে। চ' বাই বাই।